হেল্ল' ষ্টুডেণ্ট, এতিয়া মাত্ৰ তোমালোকৰ হাতত 3 মাহ বাকী আছে মেট্ৰিক পৰীক্ষাৰ বাবে, মানে 90 দিন বাকী আছে এতিয়া। তো এই 90 দিনত তোমালোকে যদিহে টাইম ৱেষ্ট নকৰি ভালকে পঢ়া, তেতিয়াহে তোমালোকে বিচৰা মতে ভাল এটা ৰিজাল্ট পাবা। তোমালোকে ভাল এটা ৰিজাল্ট বিচাৰা কিন্তু এতিয়ালৈ কষ্ট নাই কৰা, তেনেহলে নহব। তো এতিয়া মাত্ৰ তোমালোকৰ হাতত মাত্ৰ 3 মাহ আছে, এই 3 মাহ তোমালোকৰ নিজৰ বেষ্ট দিয়া, তেতিয়াহে তোমালোকে বিচৰা মতে ৰিজাল্ট এটা পাবা। আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে তোমালোকে 90 দিনত কেনেকৈ নিজৰ প্ৰিপাৰেচনবোৰ চলাই লৈ যাব লাগে যাতে নিজে বিচৰা মতে এটা ৰিজাল্ট পোৱা। তো ভিডিঅ'টো এণ্ডলৈ চাবা। এই 3 মাহ যদি আমি ভালকে পঢ়ো তেনেহলে ভাল এটা ৰিজাল্ট কৰিব পাৰিম নে নাই, এই কুৱেশ্যনটো বহুত ষ্টুডেণ্টৰ আছে। তোমালোকৰ এই কনফিউজটো আজি এই ভিডিঅ'টো দূৰ কৰিবলৈ চেষ্টা কৰিম, লগতে ষ্টাডি টিপছো শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা। বহুত ষ্টুডেণ্টৰ এতিয়ালৈ ভালকে একো পঢ়ি হোৱা নাই, আৰু এই 3 মাহ যদি আমি মন দি ভালকৈ পঢ়ো তেনেহলে 80 to 85% পাব পাৰিম নে? চোৱা 95% যদি তোমালোকে টাৰ্গেট ধৰিছা তেনেহলে সেইটো এটা কিন্তু বহুত টান আছে। তো ইয়াত মই সঁচাটো ক'ব চেষ্টা কৰিম, কিন্তু তোমালোকে যদি 80%ৰ টাৰ্গেট ধৰিছা তেনেহলে সেইটো কিন্তু ইমান টান নহয়। 80 to 85% পাবলৈ হ'লে তোমালোকে কিন্তু এতিয়াৰ পৰা কোনো টাইম ৱেষ্ট নকৰিবলৈ ভালকে পঢ়িব লাগিব। যেহেতু তোমালোকে জানা আমাৰ হাতত মাত্ৰ 3 মাহ বাকী আছে, তো ভালকে পঢ়িব লাগিব এতিয়াৰ পৰা। তো কিছুমানৰ 0% আৰু কিছুমানৰ 40% চিলেবাছ কমপ্লিট হৈছে। আৰু যিমান পাৰ্চেণ্ট চিলেবাছ কমপ্লিট নহওক কিয়, কিছুমানৰ 20% আৰু কিছুমানৰ 40% আৰু কাৰোবাৰটো 0% চিলেবাছ কমপ্লিট হৈছে। কিন্তু এই টিমা তোমালোকে গোটেই 100% চিলেবাছ কমপ্লিট কৰিব পাৰিবা। তো যদিহে এতিয়ালৈ তোমালোকে চিলেবাছ ষ্টাৰ্ট কৰাই নাই, কৰি দিয়া, যিহেতু বেছি দিন নাই। তো ষ্টাৰ্ট নকৰিলে নহ'ব, অকল ভিডিঅ' চাইও কাম নহ'ব, তোমালোকে ষ্টাৰ্ট কৰিবই লাগিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ এটা সৰু প্ৰশ্ন কৰিবলৈ বিচাৰিম যে তোমালোকে এইকেইদিন কিমান ঘণ্টাকৈ পঢ়ি আছা। তো বহুত ষ্টুডেণ্টে সোধে যে কিমান ঘণ্টাকৈ পঢ়িব লাগে, কিন্তু মন্দিৰ ডেইলি 4-5 ঘণ্টা পঢ়িব লাগে। তো ইয়াত আকৌ বহুত ষ্টুডেণ্টে আচৰিত হ'ব যে আমিতো ডেইলি 4-5 ঘণ্টা পঢ়ি আছো কিন্তু একো ৰিজাল্ট পোৱা নাই। তো তোমালোকে কিন্তু ফ'কাছ দি 4 ঘণ্টা ডেইলি পঢ়ি থকা নাই, তো তোমালোকে কেনেকৈ ৰিজাল্ট পাবা? তো যি 4 ঘণ্টা তোমালোকে ভালকৈ ফ'কাছ দি পঢ়িম বুলি ভাবিছিলা, সেই টাইমটো তোমালোকৰ বিভিন্ন ধৰণৰ ডিষ্ট্ৰেকশ্যন আৰু বিভিন্ন ধৰণৰ তোমালোকৰ কথাবোৰ মনত পৰি তোমালোকৰ আধা টাইমটো গুচি যায়। আৰু ফোনটো নিজৰ ষ্টাডি ডেস্কত থৈ দিয়া, আৰু ফোনটো চাওঁতে আধা টাইম গুচি যায়, তোমালোকে গমেই নোপোৱা। আৰু যিখিনি টাইম তোমালোকে ভালকৈ পঢ়িম বুলি ভাবি থাকা, আৰু সেইখিনি টাইমত তোমালোকে অভাৰ থিংকিং কৰি থাকা যে এতিয়া পঢ়িলে পাৰিম নে নোৱাৰিম। তো এনেকুৱা ধৰণৰ থট তোমালোকৰ মনত আহি থাকে। তাৰোপৰি কি হয়, সেই সময়খিনিত বিভিন্ন ধৰণৰ ষ্টুডেণ্টে হোমৱৰ্ক আদি কৰি লয়। তো ধৰি লও তোমালোকে 4 ঘণ্টা পঢ়িব লৈছা, আৰু তাৰে ভিতৰত 2 ঘণ্টা এছাইনমেণ্ট আৰু হোমৱৰ্ক কৰোঁতে গ'ল। তো তোমালোকে পঢ়িবলৈ টাইম ক'ত পালা? তো যদি তোমালোকে ভাল ৰিজাল্ট বিচাৰা তেনেহলে এই 4 ঘণ্টা তোমালোকে এই 3টা কাম নকৰিবা। সেই 4 ঘণ্টা তোমালোকে নিজৰ ফোন নাচাবা, যি 4 ঘণ্টা তোমালোকে ভালকে পঢ়িম বুলি ভাবা। যদি তোমালোকৰ লেকচাৰ আদি চাব লগা হয় তেতিয়াহ'লে নিজৰ এক্সট্ৰা টাইম বঢ়াই ল'বা। এই যি 4 ঘণ্টা তোমালোকে ভালকে পঢ়িম বুলি ভাবা, সেই 4 ঘণ্টা তোমালোকে নিজৰ ফোনটো ষ্টাডি ডেস্কত নথবা টাইমত হোমৱৰ্ক আদি নকৰিবা আৰু ডিষ্ট্ৰেকশ্যন নহ'বলৈ ট্ৰাই কৰিবা। তো তোমালোকে 4 ঘণ্টা পঢ়িবই লাগিব, আৰু ঘপকে কিন্তু 4 ঘণ্টা পঢ়িব নোৱাৰি, কাৰণ তৎক্ষণতে কিবা এটা বস্তু ষ্টাৰ্ট কৰিব নোৱাৰি। তো তোমালোকে ধৰি লোৱা এইকেইদিন বোলে তোমালোকে 1 ঘণ্টা 2 ঘণ্টা ফ'কাছ দি পঢ়ি থকা নাই, তেনেহ'লে তোমালোকে প্ৰথমতে 1 ঘণ্টা 2 ঘণ্টা ফ'কাছ দি পঢ়িব লাগিব আগত, তেতিয়াহে তোমালোকে একেবাৰে 4 ঘণ্টা পঢ়িব পাৰিবা। তো কেনেকৈ ষ্টাৰ্ট কৰিম চোৱা। প্ৰথম ধৰি লোৱা তোমালোকে ডে 1ত 2 ঘণ্টা পঢ়িলা, তো নেক্সট তোমালোকে 2 ঘণ্টা 30 মিনিট পঢ়িলা। তো এনেকৈ আমি আধা ঘণ্টা সদায় বঢ়াই লৈ যাম। তো চোৱা 3 নম্বৰ দিনটো তোমালোকে 3 ঘণ্টা পঢ়ি দিলা, নেক্সট ডে তোমালোকে 3.5 ঘণ্টা পঢ়ি দিলা। তো তেনেকৈ আমি সময় বঢ়াই যাম। তো এটা সময়ত যদি আমি 4 ঘণ্টা পাৰি যাম তেনেহ'লে কিন্তু সেই 4 ঘণ্টাটোৱে মেইনটেইন কৰি থাকিম। এই মেইনটেইন ৰখা প্ৰচেছটো কি হ'ব, যেতিয়া আমাৰ ঘৰত আলহী আহি যায় বা লাইন গুচি যায়, তো ধৰি লও আমি সেই চিটুৱেশ্যনটো 3 ঘণ্টা পঢ়িলোঁ, তো নেক্সট ডে আমি সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো নেক্সট ডে আমি 5 ঘণ্টা পঢ়ি দিম লাগে, কিন্তু সেই গেপটো আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো তেনেকুৱা আপছ এণ্ড ডাউন হৈ থাকিব, কিন্তু আমি ফিক্স টাইমত পঢ়িবলৈ চেষ্টা কৰিম। মই তোমালোকক এইটোৱে ক'ম যে তোমালোকৰ ভাল নম্বৰ পাবলৈ হ'লে 10-12 ঘণ্টা পঢ়িব নালাগে, ভালকৈ 5 ঘণ্টা পঢ়িলে হ'ল, কিন্তু মোবাইল নোচোৱাকৈ বা ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ। তোমালোকে 12 ঘণ্টা নপঢ়িলেও হ'ব যদি 5 ঘণ্টা ফ'কাছ দি পঢ়া। কিন্তু তোমালোকে হোমৱৰ্ক আদি বেলেগ টাইমত কৰিবা, পঢ়া টাইমত নকৰিবা। এই 3 মাহ তোমালোকে ভালকৈ পঢ়া, নিশ্চয় 85% পাবলৈ সক্ষম হ'বা। আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক এনেকুৱাকৈ গাইডেঞ্চ দি যাম, আৰু লগতে নোটছবোৰ তোমালোকক সোনকালে প্ৰভাইড কৰিব চেষ্টা কৰিম।